নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল PM জ্ঞানলৈ স্বাগতম জনাইছোঁ। এই চেনেলৰ যোগেদি আমি অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ সহায় হোৱাকৈ ইম্পৰ্টেণ্ট টপিকসমূহ ডিছকাছ কৰোঁ আৰু আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন সংগঠন তথা অনুষ্ঠানবোৰৰ বিষয়ে। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰিম আছাম এছ'চিয়েশ্যনৰ বিষয়ে। আছাম এছ'চিয়েশ্যন মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 1903 চনত গঠন হৈছিল। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। মনত ৰাখিব, ইয়াৰ সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, উপসভাপতি আছিল জগন্নাথ বৰুৱা আৰু সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ গোটেইখিনি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। নেক্সট আমি চাম যোৰহাট সাৰ্বজনীন সভা। যোৰহাট সাৰ্বজনীন সভা 1884 চনত গঠন হৈছিল আৰু যোৰহাট সাৰ্বজনীন সভা গঠনৰ নেতৃত্ব দিছিল জগন্নাথ বৰুৱাই। যোৰহাট সাৰ্বজনীন সভাৰ মুখ্য উদ্দেশ্য আছিল অসমৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষা ব্ৰিটিছ চৰকাৰৰ সন্মুখত দাঙি ধৰা। যোৰহাট সাৰ্বজনীন সভাৰ বিষয়ে এইখিনিয়ে আছিল। আপোনালোকে ইয়াৰটো আৰু গঠনৰ নেতৃত্ব দিয়া ব্যক্তিজনৰ বিষয়ে মনত ৰাখিলেই হ'ব। নেক্সট আমি চাম অসমীয়া ভাষা উন্নতি সাধিনী সভা, যাক চমুকৈ অভাউসা বুলি জনা যায়। অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চনৰ 25 আগষ্টত কলিকতাত গঠন হৈছিল। অসমীয়া ভাষা উন্নতি সাধনী সভা প্ৰধানকৈ কলিকতাৰ অধ্যয়নৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলৰ দ্বাৰাই গঠিত হৈছিল। সেই সময়ৰ কলিকতা নিবাসী অসমীয়া ছাত্ৰসকলে সপ্তাহৰ প্ৰতি বুধবাৰে আৰু শনিবাৰে টি পাৰ্টি অৰ্থাৎ চামেল নামৰ এক অনুষ্ঠানত মিলিত হৈছিল। তেওঁলোকৰ এই মেলত কিছুমান সংস্কাৰমূলক আলোচনাও স্থান পাইছিল আৰু শনিবাৰে তেওঁলোকে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত গভীৰ আলোচনাত মগ্ন হৈছিল। এইদৰে সময়ত শিৱৰাম শৰ্মা বৰদলৈ সম্পাদক হিচাপে লৈ অভাউসাৰ জন্ম হৈছিল। গতিকে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন। অসমীয়া ভাষা উন্নতি সাধিনী সভা এই নামটোতে ইয়াৰ উদ্দেশ্য লুকাই আছে। আকৌ অসমীয়া ভাষা উন্নতি সাধিনী সভা 1889 চনৰ পৰা জোনাকী নামৰ এখন মুখপাত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল। এই জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। এই জোনাকীতেই অসমৰ প্ৰথমটো ৰোমান্টিক কবিতা বনকৰিৰ প্ৰকাশ পাইছিল। বনকৰিৰ কবি কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় বহুত। নেক্সট আমি চাম অসম ছাত্ৰ সন্মিলন। অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিল। অসম ছাত্ৰ সন্মিলনৰ নেতৃত্ব দিছিল লক্ষ্মীনাথ বেজবৰুৱাই। অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল। আকৌ অসম ছাত্ৰ সন্মিলনে এখন মুখপাত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল, সেইখনৰ নাম আছিল মিলন। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, যোৱাবাৰ এছাই এক্সামত এই বিষয়ে কুৱেশ্যন সুধিছে। নেক্সট আমি চাম আহোম সভা। আহোম সভা পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত গঠিত হৈছিল। আহোম সভাৰ প্ৰথমখন অধিৱেশন 1893 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। এই আহোম সভাত পদ্মনাথ গোহাঁই বৰুৱাদেৱে 40 বছৰলৈকে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আহোম সভাৰ মুখ্য উদ্দেশ্য আছিল আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক আদি দিশত উত্তৰণ ঘটোৱা। আহোম সভাৰ এক মুখ্য কাৰ্য আছিল, এই সভাই কানি বিৰোধী আন্দোলন গঢ়ি তুলিছিল। কানি মানে এক নিচাজাতীয় দ্ৰব্যক বুজায়। 1910 চনত আহোম সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন হিচাপে নামকৰণ কৰা হয়। নেক্সট আমি চাম অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ গঠন হৈছিল 1917 চনত। অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল সদৌ অসম সাহিত্য সন্মিলন। 1924 চনত যোৰহাটত অনুষ্ঠিত হোৱা অধিৱেশনৰ পিছৰ পৰাই সদৌ অসম সাহিত্য সন্মিলনক অসম সাহিত্য সভা হিচাপে নামাকৰণ কৰা হয়। অসম সাহিত্য সভাৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীন উন্নতি সাধন কৰা। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন 1917 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ এই অধিৱেশনৰ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা, অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম সম্পাদক আছিল হৰচন্দ্ৰ গোস্বামী। আপোনালোকে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি আৰু সম্পাদকজনৰ নাম তলত কমেণ্ট কৰিব। অসম সাহিত্য সভাই অসম সাহিত্য সভা পত্ৰিকা নামেৰে এখন মুখপাত্ৰ প্ৰস্তুত কৰে। আকৌ অসম সাহিত্য সভাৰ
প্ৰতীকটো অংকন কৰিছিল শিল্পী যুগল দাসে। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম চন্দ্ৰকান্ত ভৱন, ই যোৰহাটত অৱস্থিত। অসম সাহিত্য সভাৰ আদৰণি গীতটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু এই গীতটিৰ ৰচক হৈছে মিত্ৰদেৱ মহন্ত। আকৌ অসম সাহিত্য সভাৰ সামৰণি গীতটি হৈছে অ মোৰ আপোনাৰ দেশ, ইয়াৰ ৰচকজন কোন আপোনালোকে তলত কমেণ্ট কৰি জনাব। অসম সাহিত্য সভাই 1933 চনত চন্দ্ৰকান্ত অভিধানখন প্ৰকাশ কৰি উলিয়ায়। মনত ৰাখিব, আপোনালোকক প্ৰশ্ন সুধিব পাৰে যে অসম সাহিত্য সভাই কোনখন অভিধান প্ৰকাশ কৰি উলিয়াইছিল, তেন্তে উত্তৰটো হ'ব চন্দ্ৰকান্ত অভিধান। নেক্সট আমি চাম সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থা, যাক ইংলিছৰ অল আছাম ষ্টুডেণ্ট ইউনিয়ন বুলি কোৱা হয়। সদৌ অসম ছাত্ৰ সন্থা অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন আৰু ইয়াৰ গঠন হৈছিল 1967 চনত। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়। সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইতিহাস প্ৰসিদ্ধ অসম চুক্তি, যিখন 1985 চনত অৰ্থাৎ 1985 চনত স্বাক্ষৰ কৰা হৈছিল, সেই চুক্তিখন আছু, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান সভাপতি কোন আপোনালোকে কমেণ্ট কৰি তলত জনাব। আজিৰ ভিডিঅ'টিত ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। ভিডিঅ'টি চাই যদি আপোনালোকে অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে, তেন্তে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব। ধন্যবাদ।